Hello students, আজি আমি কারেক্ট টেন্সৰ বিষয়ে শিকিম আৰু বিশেষকৈ এবাৰ যিসকলে মেট্ৰিক দিব তেওঁলোকৰ কাৰণে এটো খুব ইম্পৰ্টেন্ট সো চাওচোন আমি কেনেকৈ কারেক্ট টেন্স কৰিব পাৰো আমি তিনটা সেন্টেন্স লৈছো ইয়াতে প্ৰথম বাক্যটো আছে we know that the earth be round মানে তোমালকে এটো কারেক্ট টেন্সত লিখিব লাগে ইয়াত সোৱা we know that the earth be round তা মানে be verb এটা লাগিব ইয়াতে কোনটো লাগিব যেহেতু এটো এটা চিৰন্তন সত্য ঘটনা হসা হয় গতিকে ইয়াত আমি কি লিখিম we know that the earth is round অৰ্থাৎ ইয়াত be ঠাইত কি লাগিব is লাগিব we know that the earth is কি হ'ব round the earth is round হ'ব ইয়াত are নহব বা am নহব হয় না কাৰণ এটো third person singular নাম্বাৰ হ'ব গতিকে is লাগিব we know that the earth is round this is the correct tense form the show begin at 6 pm every day সদায় শোটো 6টা বজাত আৰম্ভ হয় বুলি কৈছে গতিকে যেটো কাম সদায় কৰা বা হুৱা বা হয় বুজায় তাক আমি কি বুলি কওঁ এটো present indefinite or বাক্য গতিকে ইয়াত verb to পিছত আমি কি কৰিম s এটা লগাম the show begins at 6 pm every day অৰ্থাৎ সদায় 6 বজাত হে শোটো আৰম্ভ হয় begins at 6 pm every day. This is the correct tense form. It is one. He see the girl standing in the bus stop. অৰ্থাৎ তেওঁ ছোৱালীজনীক বাস ষ্টপত থিয় হৈ থকা দেখিছিল কি হ'ব আমি এটো সিম্পল past tense ত লিখিব লাগিব ইয়াত কি হ'ব this is the appropriate tense form he saw দেখিছিল ক'ত দেখিছিল he saw the girl standing in the bus stop it হবে ya appropriate form to গতিকে আমি দেখিলো যে কারেক্ট টেন্সৰ বেলিকা তোমালোকৰ টেন্সৰ ওপৰত ধাৰণাটো ক্লিয়াৰ হ'ব লাগিব আৰু বাক্যৰ গঠন বিলাক কেনেকুৱা এটো জানিলে একেবাৰে সহজতে কৰিব পৰা যায় আৰু কেইটামান চাওঁ এতিয়া আমি এই তিনটা বাক্যত যদি চাও দেখিম প্ৰথম বাক্যটোত কি আছে চাই নব বাক্যটো ইয়াৰ surely she return shortly নিশ্চিতৰ ওপৰত আমি এটো কব পাৰো যে তাই কি সোনকালে আহিব এতিয়া চোৱা shortly ওয়ার্ডটো সদায় ফিউচাৰ টেন্সৰ লগত জড়িত হৈ থাকে গতিকে ইয়াত আমি লিখিব লাগিব surely she will return shortly আৰু এটো হ'ব ইয়াৰ appropriate tense form to my father not drink tea মোৰ দেউতাই চাহ নাখায় এই বাক্যটোত কি হ'ব মোৰ দেউতাই চাহ নাখায় এটো এটা মানে তেওঁৰ কি হ'ব হেবিটৰ দৰে my father কি হ'ব তেওঁৰ অভ্যাস নাই আসলতে my father গতিকে এটো যেহেতু present indefinite নাখায় অৰ্থাৎ দেউতাই এটো এতিয়াও নাখায় আগতো নাখাইছিলে গতিকে নাখায় বুলি ক'লে এটো present indefinite হ'ব গতিকে তোমালকে কি লিখিব লাগিব my father does not drink tea মোৰ দেউতাই চাহ নাখায় when I entered the room মই যেতিয়া কোঠাটোত সোমাইছিলো সোৱা এটো সিম্পল past tense ত আছে মই যেতিয়া কোঠাটোত সোমাইছিলো তাই কি কৰি আছিল তাই কিবা এটা কাম কৰি আছিল হেনু মুহূৰ্তত কি কাম কৰিছিল বাৰু তাই যেটো কাম কৰিছিল যেটো ইয়াত ভাৰ্ব আছে এটো হৈছে sleep অৰ্থাৎ তাই শুই আছিল মই যেতিয়া ৰুমটোত সোমাইছিলো মই কি দেখিছিলো তাই শুই আছিল তাৰ মানে when I entered the room কি হ'ব she was sleeping অৰ্থাৎ তাই শুই আছিল
hetu muhurtot. She was sleeping. This is the correct tense form. Etia tumalokor metricot bikhekkoi ene dhoroner khub tan nahe ene dhoroner sentence bilake ahibo jibilakok tumalke correct koribo lagibo. Thik ase? Etia ami ei baikyo kita sao. Yat dekhiba he go to Shillong last month. Ki hobo? Ami janu he to third person singular number thik ase. Kintu yat ami yat he goes dibo noaru. Karon ki ho karone noaru? Yate eta time phrase ase that is the last month orthat jua mahot kam tu hoi goise. Otike etu ami simple past tense ot likhibo parim. Ki likhibo libo? He went to Shillong. The appropriate form will be he went to Shillong. He went to Shillong last month. Ami gor thait went kiyo likhilu karon yat last month orthat hoise gotike etu ami simple past tense ol likhibo paro and this is the correct tense form of this sentence. Okay, so next one, the play begin before we arrived. Etia saba ene dhoroner baikyo bilak tumalko khub hudhi thake proshno hudha hoy porikhat ki hobo the play begin before we arrived. এই দুটা কাম হইছে অতীতত দুটা কাম হইছিলে যদি সেই দুইটা কামৰ ভিতৰত যেটো কাম আগতে হয় তেতিয়া কি হ'ব লাগিব যেটো কাম আগতে সংগঠিত হয় হেতু আমি সদায় past perfectত লিখো এটো সোৱা এটো simple pastত আছে we arrived আছে তাৰ মানে আমি গৈ পোৱাৰ আগতে খেলখন আৰম্ভ হৈছিল গতিকে কি লিখিব লাগিব খেল আৰম্ভ হোৱা কামটো আগতে হৈছিল গতিকে এটো আমি past perfectত লিখিম the play had begun b e g u n কাৰণ এটো past perfectত লিখিব লাগিব had আৰু এই ভাৰ্বৰ past participle form the play had begun before we arrived অৰ্থাৎ এই দুইটা কামৰ ভিতৰত কোনটো আগত হৈছিল খেলা আৰম্ভ হোৱা কামটো আগত হৈছিল আমি গৈ পোৱাৰ আগতে খেলখন আৰম্ভ হৈছিল okay so next sentence to যদি চাও she read the book for 2 hours অৰ্থাৎ ছোৱালীজনীয়ে কিতাপখন 2 ঘণ্টা ধৰি পঢ়ি আছে তাৰ মানে পঢ়া কামটো তেওঁ 2 ঘণ্টাৰ আগতে আৰম্ভ কৰিছিল কিন্তু এতিয়াও শেষ হোৱা নাই গতিকে কোনো এটা কাম বহু আগতে আৰম্ভ হয় বৰ্তমানলৈকে যদি চলি থকা বুজায় বা কৰি থকা বা হৈ থকা বুজায় তেতিয়া হলে আমি এই বাক্য বিৰাকক কিহত লিখিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত অৰ্থাৎ আমি লিখিব পাৰো she has been reading the book for 2 hours she has been reading the book for 2 hours this is the appropriate tense form etu hobo okay এতিয়া আমি এই তিনটা বাক্য চাও ইয়াতে 10 11 আৰু 12 নম্বৰ we know each other for 5 years অৰ্থাৎ যোৱা 5 বছৰ ধৰি আমি এজনে আনজনক চিনি পাও এই বাক্যটোত কি হ'ব যে হে চিনি পোৱা কামটো এতিয়া আৰু আগতে চিনি পাইছিল এতিয়া চিনি নাপায় এনেকুৱা নহয় ইয়াৰ যেটো ফল এতিয়া হৈ আছে গতিকে এটো এই বাক্যটোক আমি কিহত লিখিম প্ৰেজেন্ট পাৰফেক্টত লিখিব লাগিব অৰ্থাৎ এটো হ'ব we have known each other for 5 years we have known each other for 5 years eto hobo ইয়াৰ correct tense form my name asked by the man অৰ্থাৎ এটো আমি দেখিছো মোৰ নামটো কি মানে মানুহজনে মোৰ নামটো সুধিছিল actually my name গতিকে ইয়াত আমি কি লিখিব লাগিব এটো পেসিভৰ সেন্টেন্স হয় গতিকে আমি ভাৰ্বটো কিহত লিখিম my name was asked a s k e d asked মোৰ নামটো সুধা হৈছিল by the man তোমালকে ভয়েস কৰিছা গতিকে ইয়াত সহজতে পাৰিবা সাবা যে ইয়াত কি কৰা হৈছে কি সুধা হৈছে my name was asked by the man ইয়াত আকৌ তোমালকে এটো লিখিব নোৱাৰা my name asked ed দিব নোৱাৰা কাৰণ মোৰ নামটো সুধিছিল হ'ব এনেকুৱা এটো যেটো পসিবল নহয় my name was asked by the man পিছৰ সেন্টেন্সটো it is a very popular sentence
ফুটবলে খেলে নেকি সকলোতে নহয় ফুটবল খেলা হয় অৰ্থাৎ কোনে খেলে খেলুৱৈ সকলে খেলে মানুহে খেলে ফুটবল গতিকে এটো হ'ব কি এটো প্যাসিভ ভয়েসৰ এটা বাক্য গতিকে আমি লিখিব লাগিব ফুটবল খেলা হয় ফুটবল is played everywhere ফুটবল সকলোতে খেলা হয় কোনে খেলে প্লেয়াৰ্স বা মানুহে খেলে নহয় জানো গতিকে এটো হ'ব কি ফুটবল is played everywhere the appropriate form is that football is played everywhere so students এতিয়া আমি সাম ইয়াত এই চাৰিটা বাক্য দিয়া হৈছে he said that he will go there এতিয়া তোমালকে যেহেতু নেৰেশন কৰিছা তাত জানা এটো past tense আছে অৰ্থাৎ ৰিপৰ্টিং ভাৰ্ব হয় एक्चुअली he said that he গতিকে will ৰ ঠাইত আমি কি লিখিম ইয়াৰ past tense ৰ ফৰ্মটো লিখিব লাগিব অৰ্থাৎ he said that he would go there it is the appropriate form she do the work just now এই মাত্ৰ কামটো কৰিছে অৰ্থাৎ এটো just now বুজাইছে নহয় জানো এই মাত্ৰ কৰা বুজাইছে গতিকে তাৰ ফলটো এটিও আছে এটো কমপ্লিটেড হৈছে গতিকে এই এনা ধৰণৰ বাক্যবিলাকত আমি কি লিখিম প্ৰেজেন্ট পাৰফেক্টত she has done present perfect or বাক্য হ'ব she has done the work just now my friend not like sweets অৰ্থাৎ মোৰ বন্ধুসকলে মিঠাই ভাল নাপায় ইয়াত কি হ'ব my friends to plural number third person plural number অৰ্থাৎ my friends অৰ্থাৎ তেওঁলোক দে হয়নে এটো কি হ'ব এটো my friends ভাল নাপায় এটো কি লিখিম do not like sweets appropriate form of the verb it would be do not like negative form one of my uncles live in Mumbai এতিয়া কৈছে মোৰ বহুত কেজন খুৰা আছে তাৰ ভিতৰত এজন কোন থাকে মুম্বাইত থাকে গতিকে এটো সিঙ্গুলাৰ নাম্বাৰ হ'ব one of my uncles এটো কি হ'ব one of হলে মানে one of my uncles এই ভাৰ্বটো কি লিখিব লাগিব ইয়াৰ singular form verb one of my uncles lives in Mumbai one of my uncles live in Mumbai this is so these are the correct tense forms of these sentences আৰু তোমালোকক এনে ধৰণৰ বাক্যই দিব মেট্ৰিকত কৰিবৰ কাৰণে কিন্তু তাৰ কাৰণে তোমালোকে টেন্সৰ যিখিনি ধাৰণা আছে এখিনি খালি ক্লিয়াৰ কৰিব লাগিব নহলে বহুত ষ্টুডেন্টৰ ক্ষেত্ৰত দেখো যে সৰু কিছুমান ভুল হৈ যায় ধৰিলো এটো যদি মাই ফ্ৰেন্ড থকা হলে অকল যদি এটো নথকা হলে কি লিখিলেহেঁতেন মাই ফ্ৰেন্ড থাৰ্ড পারসন সিঙ্গুলার নাম্বার হি বুজালেহেঁতেন মাই ফ্ৰেন্ড তেতিয়া কিন্তু ডাজ নট হলেহেঁতেন কিন্তু ইয়াত যেহেতু মাই ফ্ৰেন্ডস আছে অৰ্থাৎ মোৰ বন্ধুসকল গুটেখিনি কথাই কোৱা হৈছে গতিকে তেওঁলোকে ভাল নাপায় সেইকাৰণে প্লুৰেল নাম্বাৰ হোৱাৰ কাৰণে ইয়াত আমি কি লিখিলো ডু নট লিখিলো আৰু কেটামান চাও ওকে ষ্টুডেন্টস আমি ইয়াত চাম 17 নম্বৰ যেটো দিয়া আছে the old man sleep when he climbed the steps অৰ্থাৎ বুঢ়া মানুহজন স্লিপ হৈছিল যেতিয়া তেওঁ সেই স্টেপ কিটা বগাই আছিল তাৰমানে the old man slept এটো সিম্পল past tense ত আছে the old man sleep when he was climbing the steps হ'ব অৰ্থাৎ বুঢ়া মানুহজনে কেতিয়া স্লিপ হৈছিল যেতিয়া তেওঁ সেই স্টেপ কিটা অৰ্থাৎ বগাই আছিল the old man slept when he was climbing when he was climbing the steps হ'ব এটো হ'ব correct tense form he treated me as if I be a god এটো কি লিখব তেওঁ মোক এনে ধৰণে ব্যৱহাৰ কৰিছিল যেন মই ভগৱানহে গতিকে এটো কি হ'ব বি ঠাইত আমি ইয়াৰ বিভাৱটো লগাম he treated me as if I were
a god. He be a teacher since 2001 অৰ্থাৎ 2001 চনৰ পৰা তেওঁ ইয়াত এজন শিক্ষক হিচাপে কাম কৰি আছে এটা চোৱা যদি কোনো এটা কাম অতীততে আৰম্ভ হৈ বৰ্তমানলৈকে হয় আমি কি কৈছিলো আগতে যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখো হয় না কিন্তু ইয়াত আমি তেনেকে নিলিখিম এটো প্ৰেজেন্ট পাৰফেক্টত লিখিলে শুদ্ধ হ'ব he has been a teacher গতিকে কিহত লিখিব লাগিব পাৰফেক্টত এতিয়াও হৈ আছে গতিকে he has been a teacher since 2001 অৰ্থাৎ 2001 ৰ পৰাই তেওঁ এজন শিক্ষক হিচাপে ইয়াত কাম কৰি আছে he has been a teacher since 2001 last one perhaps he reached here tomorrow এটা সব তোমালকে টাইম ফ্ৰেজ বিলাক চাবা ইয়াত tomorrow টো অৰ্থাৎ অহা কালি লৈ বুজাইছে perhaps সম্ভৱত perhaps he will reach কি হ'ব will reach here tomorrow বহুতে এনেকুৱা ধৰণৰ বাক্যত ফিউচাৰ ইকুইভ্যালেন্সও ব্যৱহাৰ কৰে যেনেকৈ perhaps he reaches here tomorrow এটো শুদ্ধ বুলি ধৰা হয় কিন্তু আমি সিম্পল ফিউচাৰ টেন্সতে লিখিম perhaps he will reach here tomorrow so this is the correct tense form he has been a teacher since 2001 he treated me as if I be a god he treated me as if I were a god the old man slept when he climbed the steps the old man slept when he was climbing the steps গতিকে এনে ধৰণৰ বাক্যবিলাক তোমালোকৰ মেট্ৰিকত খুব সঘনাই হুদি থাকে আৰু এই যিমান বিলাক মই প্ৰশ্ন তোমালোকক কৰি দিছো এই গটেই প্ৰশ্নবিলাক হয় টেষ্ট পেপাৰ গতিকে তোমালোকে ইয়াত অলপ গুৰুত্ব সহকাৰে যদি চোৱা তেনেহলে তোমালোকে 100% মাৰ্কস অন্তত কাৰেক্ট টেন্সত তোমালোকে গোটাব পাৰিবা আশা কৰিছো তোমালোক ইয়াৰ পৰা উপকৃত হ'বা নেক্সট ক্লাছত মই আৰু সম্ভাৱনীয় প্ৰশ্ন কিছুমানৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিম so thank you for watching the video